নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ডিটাৰমিনেণ্টৰ আন এটা ভিডিঅ'লৈ মই মমি দেৱী পুনৰ তোমালোকৰ মাজলৈ আহিছোঁ। আজি দেখুৱাম এৰিয়া অফ ট্ৰায়েংগল অৰ্থাৎ ত্ৰিভুজৰ কালি। ত্ৰিভুজৰ কালি ইতিমধ্যে তোমালোকে বহুত ধৰণে পাই আহিছা। মই মনত পেলাই দিছোঁ, প্ৰথম পাইছিলোঁ এটা ত্ৰিভুজৰ কালি আছিলে হাফ ইনটু ভূমিপূৰণ উন্নতি। তাৰপিছত পাইছোঁ যদি ত্ৰিভুজ এটাৰ বাহুবিলাকৰ মাপ দিয়া থাকে তেতিয়াহ'লে আমি পাইছিলোঁ √s ইনটু s মাইনাছ a ইনটু s মাইনাছ b ইনটু s মাইনাছ c, where s ইজ ইকুৱেল টু a প্লাছ b প্লাছ c ডিভাইডেড বাই 2। অৰ্থাৎ s মানে আছিলে যদি a b c বিলাক বাহু আছিলে তেতিয়াহ'লে s এ বুজাইছিলে a প্লাছ b প্লাছ c ডিভাইডেড বাই 2 অৰ্থাৎ পৰিসীমাটোৰ আধা। আমি সেইটো এটা হিৰণছৰ সূত্ৰ বুলি হিৰণছ ফৰ্মুলা বুলি এটা বিখ্যাত ফৰ্মুলা ক্লাছ 9ত আমি পাই আহিছিলোঁ। তাৰপিছত 3 নম্বৰটো পাইছিলোঁ যদি ত্ৰিভুজ এটাৰ শীৰ্ষবিন্দুকেইটাৰ স্থানাংক দিয়া থাকে, অৰ্থাৎ যদি এনেকুৱা হয় x1 y1 এটা বিন্দু, x2 y2 বেলেগ এটা বিন্দু আৰু x3 y3 বেলেগ এটা বিন্দু, তেতিয়াহ'লেও আমি এৰিয়া শিকি আহিছিলোঁ। এইটো আমি ক্লাছ 10 নে 9তে পাই আহিছিলোঁ। x1 ইনটু y2 মাইনাছ y3 প্লাছ x2 ইনটু y3 মাইনাছ y1 প্লাছ x3 ইনটু y1 মাইনাছ y2। এতিয়া সেইটোকে অকণমান মডিফাই কৰি মানে ডিটাৰমিনেণ্ট ৰিলেটেড কি কৰিব পাৰি চিন্তা কৰিলে আৰু দেখা গ'ল এইটো লিখিব পাৰি ডেল্টা ইজ ইকুৱেল টু হাফ ইনটু x1 y1 1 মন কৰা মই এইটো ইকুৱেল বুলিয়ে লিখিছোঁ এইটো বুলি, তেতিয়াহ'লে নিশ্চয় হাফটো বাৰু হাফে আছে, নিশ্চয় এই যিখিনি জেগা আছে সেইখিনি জেগাত এইখিনি পাতিব পাৰি বা ওলোটাকে এই ডিটাৰমিনেণ্টটোৰ পৰা এইটো ওলাই নলাই মই প্ৰমাণ কৰি দেখুৱাইছোঁ। এইটো যদি ভাঙো কি হ'লহেঁতেন চাবা, হাফটো হাফে আছে, আমি ফাৰ্ষ্ট শাৰী সাপেক্ষে যদি এক্সপাণ্ড কৰোঁ কি ওলালেহেঁতেন x1 ইনটু এইটো পুৰণ এইটো ডিটাৰমিনেণ্টৰ এক্সপানশ্যন যিটো আছিলে আগৰ ভিডিঅ'ত মই দেখুওৱা আছিলে x1 ইনটু y2 মাইনাছ y3। তাৰপিছত আহিব তোমাৰ যদি ছেকেণ্ডটোকে কৰিলোহেঁতেন y1 মাইনাছ y3। এতিয়া এইটো চোৱা মাইনাছ আছে আৰু ইয়াত y1 মাইনাছ y3 আছে। যদি আমি ইয়াত মাইনাছ এটালৈ ঘূৰাই দিওঁ যে y3 মাইনাছ y1 যদি কৰি দিওঁ তেতিয়াহ'লে সেই মাইনাছ আৰু এই মাইনাছ দি পেলাই আমি প্লাছ লিখিব পাৰোঁ x2 ইনটু y3 মাইনাছ y1 প্লাছ x3 ইনটু y1 মাইনাছ y2। গতিকে মই মিছাকৈ লিখা নাই, তাৰমানে এই লাইনটোৰ জেগাত আমি এই ডিটাৰমিনেণ্টটো লিখিব পাৰিম। প্ৰুফ কৰি দেখালোঁ, বুজি পাইছা চাগে। x1 into y2 minus y3, x2 into y3 minus y1 plus x3 into y1 minus y2. Very important formula. এতিয়া আমি এক্সাৰসাইজৰ প্ৰথমটোকে যদি কৰোঁ এক নম্বৰটো মই কুৱেশ্যনটো নাপাতো, দিয়া আছে যে 1 0 6 0 আৰু 4 3 যদি বিন্দুকেইটা হয় সেই বিন্দুকেইটাৰ দ্বাৰা গঠিত ত্ৰিভুজটোৰ এৰিয়াটো সুধিছে। মই কৰি থোৱা আছে, মই পাতি দেখুৱাইছোঁ। ডেল্টা ইজ ইকুৱেল ডাইৰেক্ট পাতিছোঁ। এতিয়া আমি কৰিলেই হ'ল, এইটো যেনে তেনে কৰিলেই হ'ল, কিন্তু ইতিমধ্যে আগৰ ভিডিঅ'ত যেনেকৈ দেখুৱাই আহিছিলোঁ যে ডিটাৰমিনেণ্টৰ কিছুমান ধৰ্ম থাকে, আমি তেতিয়াও মই কৈ আহিছিলোঁ যে 0 যদি বেছিকৈ থাকে আমি সেই
শাৰীটো বা সেই স্তম্ভটো ইউজ কৰিম তেতিয়া আমাৰ কামখিনি যথেষ্টখিনি কমি যায় গতিকে আমি কি কৰে আমি 6টা প্ৰকাৰে কৰিব পাৰোঁ কৈছিলোৱে 6টা প্ৰকাৰৰ বাকিকেইটা বাদ দি মই অকল ছেকেণ্ড ৰ'টো সাপেক্ষে এক্সপাণ্ড কৰিবলৈ চেষ্টা কৰিম তেতিয়া আমাৰ কামখিনি যথেষ্ট কমি যাব অৰ্থাৎ ছেকেণ্ড কলম সাপেক্ষে যদি কৰোঁ হাফ ইনটু খালি চাবা চিনটো কি আহিব প্লাছ মাইনাছ এডোখৰত মাইনাছ আহিব লাগে তো -3 ইনটু 1 -6 1 - 6 মানে -5 -5 - 3 15 মানে আনসাৰটো হ'ব 15/2 স্কয়াৰ ইউনিট বৰ্গ একক হেতু মনত ৰাখিবা 15/2 বৰ্গ একক কেতিয়াবা এটো কৰোতে তোমালোকৰ কিন্তু নিগেটিভ ওলাব পাৰে নিগেটিভ যদি ওলাই লাষ্টত নিগেটিভটো ইগনোৰ কৰিব লাগিব কাৰণ কোনো কাৰণতে এৰিয়াটো মাইনাছত আহিব নোৱাৰে গতিকে তোমালোকে যে ঋণাত্মকটো অসম্ভৱ গতিকে এটা যদি কেনেবাকে -15/2 আহিলে হেতে তোমালোকে লাষ্টত আনসাৰটো লিখোতে কিন্তু 15/2 লিখিব লাগিলে হেতু তাৰপিছত আৰু আছে একিটা নকৰো মই বেলেগ এটা কৰি দিও Question number 3 আছিলে Question number 3 আছিলে যে নিম্ন প্ৰদত্ত শীৰ্ষবিন্দু বিশিষ্ট ত্ৰিভুজৰ ক্ষেত্ৰফল 4 বৰ্গ একক হলে k এর মান উলিওৱা তো আনসারটো এৰিয়াটো 4 বুলি কৈ থৈছে তেতিয়া হলে আমাৰ k ভ্যালু উলিয়াবলৈ দিছে প্ৰশ্নমতে বুলিয়ে পাতিব পাৰিবা is equal to খালি প্লাস মাইনাস 4 এটো প্লাস মাইনাস 4 কিয় লিখিছো বৰ কাৰণ মই কৈছিলো যে এৰিয়াটো কেনেবাকে মাইনাসও আহিব পাৰে গতিকে আমাৰ +4 হ'ব পাৰে -4 হ'ব পাৰে মাত্ৰ 4 বৰ্গ একক বুলি কৈছে গতিকে আমাৰ +-4 দি ল'ব লাগিব এই হাফটো ইফালে যদি লৈ যাও এটো +-8 আহিব আৰু এটো আহিব অর্থাৎ ওলাবো এটা ওলাবো -2k +8 is equal to +-8 और एबार +8 करिम और -2k +8 is equal to -8 8 cancel गल 0 k is equal to 0 -2k is equal to +8 ইফালে নিলে -8 হ'ব -8 -8 -16 k is equal to 8 অর্থাৎ k ভ্যালু দুটা ওলাইছে এটা হৈছে 0 আৰু এটা হৈছে 8 এই দুটাই পসিবল Question number 4 কৈছে নিৰ্ণায়ক ব্যৱহাৰ কৰি কৰা 1 2 আৰু 3 6 বিন্দু সংযোগী ৰেখাৰ সমীকৰণ উলিয়াবলৈ কৈছে 1 2 আৰু 3 6 suppose 1 2 এটো বিন্দু আৰু 3 6 টো জনিবা এতিয়া আমাৰ a লাইনডাল এই যেটা লাইন হৈছে a লাইনডালৰ এই স্ট্ৰেট লাইনডালৰ ইকুৱেচনটো বিচাৰিছে এখিনতে আমি এটা বুদ্ধি কৰিব লাগিব স্ট্ৰেট লাইনটোৰ ইকুৱেচন উলিয়াবলৈ যাওঁতে আৰু এটো এই চেপ্টাৰটো দেখিছো আমি ডিটাৰমিনেন্ট ৰিলেটেড গতিকে ডিটাৰমিনেন্টৰ সহায় দুটা হেল্প অফ ডিটাৰমিনেন্ট আমি তাৰমানে ট্ৰাই কৰিব লাগিব উলিয়াবলৈ আমি কি কৰিছো একো নাজানো ধৰা হল ইয়াৰ মাজতে এটা বিন্দু আছে pxy
লিখিবা আৰু let pxy be any point on the straight line joining by 1 2 and 3 6 তাৰপিছত যদি এটো pxy টো আমি মাজত ভৰাই দিলো এতিয়া তোমালোকে মন কৰা এই তিনিটা বিন্দুৰ দ্বাৰা এটা ত্ৰিভুজ গঠন হৈছে আচৰিত পাইছা চাগে ত্ৰিভুজ গঠন হৈছে বুলি কৈছো হয় ত্ৰিভুজেই গঠন হৈছে যিটো ত্ৰিভুজৰ এৰিয়াটো শূন্য অৰ্থাৎ ই ত্ৰিভুজ গঠন হোৱা নাই প্ৰকৃততে ত্ৰিভুজ গঠন হোৱা নাই কিন্তু আমি যদি ধৰি লওঁ যে ত্ৰিভুজ গঠন হৈছে যাৰ নেকি এৰিয়াটো শূন্য আমি তেতিয়া হলে কামটো আগবঢ়াই নিব পাৰিম ইতিমধ্যে জানা যে তিনিটা পইণ্ট যদি কোলিনিয়াৰ হয় তাহাতৰ দ্বাৰা ফৰ্ম হোৱা যেটো ট্ৰায়াঙ্গল পাও সেই ট্ৰায়াঙ্গলটোৰ এৰিয়াটো শূন্য গতিকে আমি ডিটাৰমিনেন্টলৈ নিব লাগিব তো আমি সেই কামটো কৰো কথাখিনি আগৰ কথাখিনি লিখি লবা এটা যদি a triangle APB is equal to 0 guys half 1 2 1 x y 1 3 6 1 is equal to 0 half to ইফালে লৈ গুছি গলো তেতিয়াও 0 হল y minus 6 minus 2 x minus 3 6x minus 2y is equal to 0 y minus 6 minus 2x plus 6 plus 6x minus 2y minus 2x plus 6x মানে আহিব 4x minus 6 plus 6 cancel হল minus 2y plus y মানে minus 2y 2 এটা কমন ললে 2x minus y is equal to 0 বা লাষ্টত y is equal to 2x আৰু যেটো সমীকৰণ লালেকে লাষ্টত y is equal to 2x এটোৱে আমাৰ উলিয়াবলগীয়া সমীকৰণ বাকিখিনি ট্ৰাই কৰিবা আৰু যদি কিবা নোৱাৰা মোক কমেন্ট কৰিবা